এই বন্ধু বান্ধৱীসকল মই আহিছোঁ SGMCH গুৱাহাটী মেডিকেল কলেজ হাংগৰ। ইয়াত আহি ডক্টৰ তাত আহিলোঁ। ডক্টৰ তাত আমি বেমাৰ দেখাই উঠি অকণমান দিনৰ পেটৰ আহাৰৰ কাৰণে ইয়াত লাইন দিছোঁ। ইয়াত আপোনালোকে চাব পাৰে ইয়াত মানুহ কিমান আছে। এয়া দেখিছে কিমান ধৰণৰ মানুহ লাইন পাতিছে, দেখিছে এই আগত লাইন আৰু ইয়াত লাইন এনেকুৱাকৈ আছে, এইবিলাকে খাই আছে। গতিকে লাইনত ময়ো আছোঁ, আমিও লাইনত আছোঁ। ইয়াৰ পিছফালে লাইন আছে, মানুহ এনেকুৱাকৈ আহি আছে। গতিকে এনেকুৱাকৈ হেৰি কৰিব পাৰিব। ইয়াত দেখিছে কিমান ধৰণৰ বহুত মানুহ আহিছে খানা দুপৰীয়া লাঞ্চ কৰিবলৈ। SGMCH গুৱাহাটী ময়ো আছোঁ দিয়ক। এইটো দেখিবলৈ পাইছে, এইটো মহিলাৰ লাইন। ইয়াত মহিলা বহুতখিনি গোট খাইছে। গতিকে এইটো পুৰুষৰ লাইন, মহিলাটো এক্সট্ৰাকৈ দিছে। এনেকুৱা লাইন পাতি পাতি মানুহ খাই আছে। চ' মই ইয়াত ভাগ ল'লোঁ, লাইন পাতি আছোঁ আৰু কিছু সময়ৰ পিছত আমি ওচৰ পাম। খানাটো খাই লওঁ, দুপৰীয়া টাইম খানাত টাইম বেছি খাব। গতিকে আগবাঢ়ি যাই আছোঁ। দেখিছে দি আছে মোৰ নিশ্চয় ওচৰত পালোঁ, মোৰ পাল্লা গৈছে। গতিকে কৰিলোঁ। এয়া চাওক মেডিকেলৰ খানা দিছে, ইয়াতে বহি বহি খাই আছে।